নমস্কাৰ। নাৰী তুমি অনন্যা টাইটেলটো দেখি বুজিছে চাগে মই আজি নাৰীসকলৰ বিষয়ে কিবা কথা পাতিবলৈ আহিছোঁ বুলি। হয়, মই আজি মহিলাসকলৰ বিষয়ে বা আমাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে অকণমান কথা পাতিবলৈ আহিছোঁ। ইয়াত মোৰ পুৰুষসকলক দোষ দিয়াৰ কোনো উদ্দেশ্য বা তেনেকুৱা অভিপ্ৰায় নাই। গতিকে মই ইয়াত কেৱল মহিলাসকলে যাতে নিজকে অকণমান সবল থিয় কৰাব পাৰে তাৰ কাৰণে অকণমান কথা পাতিবলৈ আহিছোঁ। আমি নাৰীসকল আচলতে কোন? নাৰী হৈছে এই পৃথিৱীৰ অতি শক্তিশালী সৃষ্টি বা উৎস। নাৰী মানৱ জাতিৰ জন্মদাতা, অৰ্থাৎ জ্ঞানী গুণী মহাপুৰুষৰ পৰা আদি কৰি স্বয়ং ভগৱান ৰামচন্দ্ৰকো নাৰীয়ে জন্ম দিছে। সৃষ্টিৰ আদিতেও নাৰী, ধ্বংসৰ মূলতেও নাৰী বুলি কোৱা হয়। যাৰ ওচৰত জন্ম দিয়াৰ ক্ষমতা আছে, যাৰ ওচৰত সৃষ্টি কৰাৰ ক্ষমতা আছে, তেনে ক্ষেত্ৰত আমি নিজকে কিয় ইমান দুৰ্বল বুলি ভাবোঁ? আমিওতো পুৰুষৰ তুলনাত কোনো গুণেই কম নহয়। তেতিয়াহ'লে সেয়া আমাৰ মানসিকতা। আমি আমাৰ মানসিকতাক সলাব লাগিব। প্ৰত্যেকগৰাকী নাৰীৰ জীৱন চক্ৰ বা পৰিক্ৰমা পুৰুষৰ তুলনাত কোনো গুণেই কম নহয়। হয়, তেওঁলোকে আজি বাহিৰত উপাৰ্জন কৰি আনি পৰিয়াল ভৰণ পোষণ কৰিছে, কিন্তু এগৰাকী নাৰীয়েও বাঢ়ি বন কৰাৰ পৰা আদি কৰি সন্তানৰ চোৱা চিতা কৰা, ৰন্ধা বঢ়া কৰা আৰু ঘৰখন পৰিচালনা কৰালৈকে দিনটোৰ বেছিভাগ সময়ে কাম কৰে, কিন্তু ইয়াত উৎপাদন নহয়, উপাৰ্জন নাহে। সেইবাবে সেইবোৰ কামৰ কোনো স্বীকৃতি দিয়া নহয়। ইমানখিনি কৰাৰ পাছতো যেতিয়া সেইবিলাক কামৰ কোনো স্বীকৃতি দিয়া নহয় বা কোনো মূল্য দিয়া নহয় বা বহি শুই খোৱা নাম পায়, তেতিয়াহ'লেতো নিশ্চয় এয়া অন্যায় নহয় জানো? গতিকে আমি বাহিৰলৈ যাব নোৱাৰিলেও, ঘৰতে থাকি হ'লেও নিজৰ নৈমিত্তিক কামবোৰ কৰাৰ উপৰিও কিছুমান উন্নয়নমূলক কামত নিজকে নিয়োজিত কৰিব লাগে আৰু তাৰ পৰা আমি উপাৰ্জনৰ পথ উলিয়াই ল'ব পাৰোঁ। আজি নাৰীয়ে কি কৰা নাই? মহাকাশলৈ গৈছে, এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিছে। গতিকে আমি গৃহিণীসকলে বা হাউচৱাইফসকলেও কেৱল পাকঘৰতে সোমাই নাথাকি নিজৰ ভাল লগা কামবোৰ কৰি নিজৰ এটা নতুন সুকীয়া পৰিচয় দিব পাৰে। এগৰাকী নাৰীৰ বা মহিলাৰ পৰিচয় পতি বা তেওঁৰ ঘৰখনেই নহয়, নিজৰ এটা নতুন সুকীয়া পৰিচয় লাগে। আপোনালোকে নিজকে ড্ৰয়িং ৰুমত সজাই থোৱা শ্ব'পিচ কৰি কেতিয়াও নাৰাখিব। যেতিয়ালৈকে ভাল হৈ থাকিব তেতিয়ালৈকে মৰমৰ আৰু আদৰৰ, আনহাতে মাটিত পৰি যোৱাৰ লগে লগে ভাঙি চুৰমাৰ হৈ যায়। নিজকে শক্তিশালী ৰূপত থিয় কৰাবলৈ চেষ্টা কৰক। মই আচলতে আজি নাৰীসকলে যে আমি যে একো কৰিব নোৱাৰোঁ বা আমাৰ যে অসফলতাৰ কাৰণ কেইটামান আলোচনা কৰিবলৈ আহিছিলোঁ। তাৰে ভিতৰত প্ৰথমটো হৈছিলে নিজকে দুৰ্বল বুলি মানিবলৈ এৰি নিজকে শক্তিশালী ৰূপত থিয় কৰা, আৰু দ্বিতীয়তে আমি আনৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰি চলোঁ। সেয়া আমি নিৰ্ভৰ কৰিবলৈ এৰিব লাগিব। সেয়া লাগিলে আমাৰ পতি বা ককাই ভাই যোনেই নহওক, আমি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ। আমি নিজকে আত্মনিৰ্ভৰশীল হ'বলৈ শিকিব লাগিব। নিজৰ ভিতৰত এনে কি টেলেণ্ট আছে তাক চিনি পাই কাৰ্যত খটাব লাগিব, যাতে বেয়া সময় আহিলে বা কঠিন পৰিস্থিতি আহিলে নিজে মূৰ দাঙি থিয় হ'ব পাৰোঁ। নিজ আত্মৰক্ষাৰ বাবে আমি নিজে সবল হ'ব লাগিব, নিজে ফিট ৰাখিব লাগিব, নিজকে খোৱা যতন ল'ব লাগিব ঘৰখনৰ আনৰ লগতে। পাৰিলে নিজৰ আত্মৰক্ষাৰ বাবে কাৰাটে, কম্ফু আদিও শিকি থ'ব পাৰে, কাৰণ কোনেও নাজানে কোন সময়ত কি হৈ যায়। কেতিয়াবা ৰাতি বিয়লি আমি ক'ৰবাত যাবলগীয়া হ'লে লগত কোনো নাথাকিলে, ৰাস্তাই পদূলিয়ে বেয়া মানুহ অহৰহ ঘূৰি ফুৰে। গতিকে তেনে লোকৰ পৰা আমি হাত সাৰিবলৈ বা নিজক ৰক্ষা কৰি অকণমান হ'লেও ৰক্ষা কৰি ৰাখিবলৈ
বচাই ৰাখিবলৈ কাৰ্থে কংস শিকি থ'লে কামত আহিব। আনহাতে যদি আপোনালোকৰ নিজৰ ছোৱালী আছে বা ঘৰৰ ছোৱালী আছে, তেতিয়াহ'লে ছোৱালীক ল'ৰাতকৈ কম গুৰুত্ব নিদিব। খুব পঢ়ুৱাওক, ভালতকৈ ভালটো যাতে ছোৱালীয়ে লাভ কৰে, ভাল পৰিৱেশ, ভাল শিক্ষা, ভাল সুবিধা যাতে ছোৱালীয়ে পায়, তাৰ প্ৰতি নাৰী হিচাপে আপুনি নিজেই গুৰুত্ব দিয়ক। আপুনি নাৰী হিচাপে যদি নাৰীৰ হকে মাত নামাতে বা সচেতন নহয়, তেতিয়াহ'লে আন কোনেও আপোনাক সেইখিনি নিদিয়ে। আৰু এটা কথা, আমাক লেডিজ ফাৰ্ষ্ট দৰকাৰ নাই, নিজৰ যোগ্যতা অনুযায়ী সেইখিনি সক্ষম কৰক। মহিলাই বা নাৰীয়ে একো দাবী নকৰে বুলি কোৱা হয়। আচলতে ঘৰখন বা পৰিয়ালক আগস্থান দিয়ে। কাৰোবাৰ দয়া আমাক নালাগে। এগৰাকী নাৰীয়ে যেতিয়া এখন ঘৰ চলায়, তেতিয়াহ'লে 50খন MD পৰিচালনা কৰাৰ দৰে হয়। এগৰাকী নাৰীৰ গুগলতকৈ কোনো গুণেই কম নহয়। নাৰীসকলৰ জন্ম জেনেটিকেলি সফলতাৰ কাৰণে হৈছে। এই কথা মনত ৰাখিব আৰু আগুৱাই যাওক, নিজে সফল